বৰষুণৰ বতৰ হয় আজি 2-3 দিন ধৰি বৰষুণে পৰি আছে ভাবিলোঁ এনে অকণমান ওলাই যাওঁ এতিয়া অকণমান বৰষুণ এৰিছে ভাবিলোঁ কিবা কিবি এনেকুৱা বৰষুণৰ বতৰত খাব মন যায় ন ধৰক ম'ম' চম' আমি এনেকৈ কিবা কিবি এনে খাবলৈ আৰু লগতে এনেকৈ ভাল লাগে বাইকত ফুৰি পেলাই এনেকুৱা বৰষুণৰ বতৰত আমি ওলাই আহিলোঁ আপোনালোকেও ভিডিঅ'টো এনজয় কৰক আমি জাষ্ট এনেই ৰাস্তাই ফুৰিলোঁ ক'তো তেনেকৈ সোমোৱা নাই আৰু এনেকুৱা বতৰত এনেকৈ বাইকত হওক বা গাড়ীত হওক এনেকৈ ফুৰি পেলাই বহুত ভাল লাগে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে জনাবচোন আপোনালোকে ঠাইবিলাক আৰু নলবাৰীৰ পৰা কোনোবা আছেনে মোক জনাবচোন আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কিবা ভুল হ'লে আপোনালোকে ভুলবোৰ যেন শুধৰাই দিয়ে আৰু এতিয়ালৈকে মোৰ চেনেলটো যিয়ে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ জলদি ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোৰ মোৰ ফেমিলিৰ মেম্বাৰ হৈ যায় যেন এনেকৈ গৈ পেলাই আমি লাষ্টত পাগলাদিয়া নদীটো পালোঁ এয়া হৈছে পাগলাদিয়া নদী আৰু ইয়া নদীখনত আমি দলংখনৰ ওপৰত অকণমান সময় ৰখিলোঁ এয়া চাওকচোন কিমান পানী বাঢ়িছিলে পানীবোৰ একদম ঘুলীয়া হৈ গৈছিলে ইয়াতে ৰখি পেলাই আমি অকণমান ফটো চটো উঠিলোঁ এয়া চাওকচোন কিমান পানী বাঢ়িছে আৰু ইয়াতে অকণমান ৰখি পেলাই আমি আকৌ ইয়াৰ পৰা উভতিলোঁ আৰু এতিয়া আপোনালোকে চাওক মোৰ এটা পাভ মাছৰ ৰেচিপি এয়া মই ৰেচিপিটো বনাবৰ কাৰণে আগতীয়াকৈ কেৰাহীখন গৰম কৰি লৈছিলোঁ আৰু তাত মই মিঠাতেল দি পেলাই এয়া 2টা সৰু পিঁয়াজ দিছিলোঁ পিঁয়াজখিনি একদম ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব আৰু তাৰপিছত মই ইয়াতে 3টা কেঁচা জলকীয়া দিলোঁ আৰু আপোনালোকে যদি বেছিকৈ জ্বলা খায় আৰু বেছিকৈ দিব পাৰিব এই জলকীয়াকেইটা বহুত জ্বলা আছিলে সেইকাৰণে মই বেছি দিয়া নাই 3টাই দিলোঁ আৰু তাৰপিছত মই ইয়াতে আগতীয়াকৈ পিচি থোৱা সৰিয়হখিনি দি দিলোঁ এয়া সৰিয়হখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব এই ৰেচিপিটোত আপুনি সৰিয়হ আৰু ইয়াতে যি মছলা দিওঁ সেইখিনি ধুনীয়াকৈ ভাজিব লাগিব অকণমান কম জুই দি পেলাই তেতিয়াহে খাবলৈ বেছি টেষ্টি হয় আৰু এতিয়া ইয়াতে মই জোখমতে হালধি দি দিলোঁ আৰু নিমখো দি দিলোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু ইয়াতে মই ৰাখলি খুন্দি লোৱা নহৰু দি দিলোঁ আৰু এয়া হৈছে আদাৰ পৰিমাণটো মই অকণমান বেছিকৈ দিছোঁ এইখন ৰেচিপিত আদা অকণমান বেছিকৈ দিলে খাবলৈ বেছি ভাল লাগে আৰু গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু মছলাখিনি ভালকৈ ভাজ খাই যাবৰ বাবে মই ইয়াতে অকণমান পানী দি দিলোঁ পানী দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই মই আকৌ 1 মিনিটমান সময় এইখিনি ভাজিলোঁ এয়া তেলটো যেতিয়ালৈকে ওপৰলৈ বিৰিঙি আহে তেতিয়ালৈকে এইখিনি ভাজিব লাগিব এয়া প্ৰায় হৈয়ে গৈছে এতিয়া মই ইয়াতে ধনিয়া গুড়ি অকণমান দি দিলোঁ অকণমান জিৰা গুড়ি আৰু এইখিনি ধুনীয়াকৈ আকৌ মিক্স কৰি দিলোঁ
ৰেড চিলি পাউডাৰো দি দিলোঁ। মই বহুত বেছি তেল ইউজ কৰা নাই। গোটেইখিনি প্ৰায় ধুনীয়াকৈ ভাজি হৈয়ে গৈছে। এতিয়া মই ইয়াতে আকৌ অকণমান পানী দি দিলোঁ। পানী দি পেলাই গোটেইখিনি আকৌ মিহলি কৰি দিলোঁ। এতিয়া আমাৰ পিঁয়াজ, মছলা, সৰিয়হখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া চাওকচোন, এই দেখিছেনে? এয়া ধুনীয়াকৈ ভাজ খাই গৈছে আৰু তেলখিনিও ওপৰত ধুনীয়াকৈ ওলাই আহিছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ভাজ খাইছে। ইয়াৰে মছলাখিনি যিমান ধুনীয়াকৈ ভাজিব, এয়া আঞ্জাখন খাবলৈ সিমানেই সোৱাদ হয়। আৰু এনেকুৱা হ'ব নালাগে যে সৰিয়হখিনি একেবাৰে মানে বেছি অভাৰ ফ্ৰাইও হ'ব নালাগে, তেতিয়া তিতা তিতা লাগে। সেইকাৰণে অকণমান পানী দি পেলাই ভাজিব লাগে। এতিয়া মই ইয়াতে অকণমান গৰম মছলা দি দিলোঁ। আপোনালোকে ইয়াতে শুকান জলকীয়াও দিব পাৰে। মই আজি শুকান জলকীয়া দিয়া নাই। এয়া চাওকচোন, মোৰ মছলাখিনি আৰু সৰিয়হ গোটেইখিনি ধুনীয়াকৈ এতিয়া ভাজ খাই গ'ল। এতিয়া মই ইয়াতে পানী দি দিম অকণমান। উতলা গৰম পানী দিছোঁ এয়া মই। গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি এতিয়া মই ইয়াতে আগতীয়াকৈ ফ্ৰাই কৰি থোৱা পাভ মাছ কেইটা দি দিম। আজি আমি খোৱা মানুহ দুজনেই হয়, সেইকাৰণে মই বেছি দিয়া নাই। ইয়াতে মই 3টা পাভ মাছেই দিলোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ঢাকন মাৰি উতলিব দিম। একেবাৰে দেখিছেনে কিমান ধুনীয়াকৈ কিছু সময় পিছত ইয়াত ধুনীয়াকৈ উতলিছে। এইখন জাষ্ট আৰু সৰিয়হখিনি গাত লাগি থাকিলে খাবলৈ বহুত টেষ্টি লাগে। এতিয়া নমোৱাৰ সময়ত যদি ধনিয়া পাত থাকে আপোনালোকে দিব পাৰিব। মোৰ আজি নাছিলে সেইকাৰণে দিয়া নহ'ল। ধনিয়া পাত অকণমান দিলে আকৌ বেছি টেষ্টি হয়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। এতিয়া আমাৰ পাভ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই খাবচোন, বহুত টেষ্টি হয়। এতিয়া পাভ মাছ এনেও বহুত টেষ্টি হয়। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈ একদম বহুত বেছি টেষ্টি হৈছিলে। চাওকচোন কিমান ধুনীয়া হৈছে। এয়া মই এইখিনি ধুনীয়াকৈ এটা বাচনত উলিয়াই ল'ম আৰু এয়া হৈ গ'ল আমাৰ পাভ মাছৰ ৰেচিপি। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আপোনালোকৰ লোভ লাগিছেনে? মোৰ কিন্তু লাগিছে দেই। এনেও মই পাভ মাছ খাবলৈ বহুত ভাল পাওঁ। কোনে কোনে পাভ মাছ খাই ভাল পায় জনাবচোন প্লিজ। এয়া আমাৰ টেষ্টি পাভ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে। ছানডে দিনাখন অকণমান বেলেগকৈ খাবলৈ ভাল লাগে ন। আৰু এয়া মই অকণমান ঢেকীয়া শাকো ভাজিছিলোঁ একদম ধুনীয়াকৈ পিঁয়াজ সৰহকৈ দি পেলাই। ঢেকীয়া শাকো এতিয়া ছিজনে আহিছে। মইতো ঢেকীয়া শাক খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু? এয়া
হৈছে ঢেকীয়া শাকৰ ভাজি আৰু মই লগতে বনাইছিলোঁ বিলাহী আৰু আলুৰে শ'ল মাছ। এয়া হৈছে শ'ল মাছ। শ'ল মাছৰ ৰেচিপিটো মই আপোনালোকক দিয়া নাই, আগতে দিছিলোঁ মই তিলাৰে সৈতে শ'ল মাছ। এয়া বিলাহী দি বনাইছিলোঁ। এয়া শ'ল মাছৰ আঞ্জাখনক খাবলৈও কিন্তু বহুত বেছি সোৱাদ হৈছিলে। আৰু এয়া আমাৰ ৰবিবাৰৰ স্পেচিয়েল থালিখন ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। এয়া হৈছে ভাত, ঢেকীয়া শাকৰ ভাজি, পাভ মাছ সৰিয়হৰ সৈতে, পাভ মাছ সৰিয়হৰ সৈতে আৰু শ'ল মাছ বিলাহী আৰু আলুৰ সৈতে। আৰু লগত আছিলে নেমু, জলকীয়া। এয়া আমাৰ ছানডে স্পেচিয়েল থালি ৰেডি হৈ গ'ল।